ছাত্ৰসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছাত্ৰসকল আজিৰ ভিডিঅ'ত আপোনালোকলৈ লৈ আহিছোঁ শিক্ষা হেতু এটি জৰুৰী বাৰ্তা। ছাত্ৰসকল ভিডিঅ'টো শেষলৈকে চাই যাব। যিসকল ছাত্ৰই চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। য'ত ইতিমধ্যে তীব্ৰ যি চৰ্চা চলি আছে, সেই চৰ্চা চলি থকাৰ মাজতে ইতিমধ্যেই যি অসমৰ 10টাকৈ শিক্ষক সংগঠনে গঠিত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই ইতিমধ্যে তেওঁলোকৰ দাবী স্পষ্ট কৰি দিছে আৰু তেওঁলোকৰ দাবীত উল্লেখ কৰিছে যে যেতিয়ালৈকে শিক্ষা এপৰ যিসমূহ বিসংগতি, সেই বিসংগতিসমূহ সম্পূৰ্ণভাৱে শেষ নহয় তেতিয়ালৈকে শিক্ষা এপৰ এটেণ্ডেঞ্চ যিহেতু ইন টাইম আৰু আউট টাইম যিহেতু বাধ্যতামূলক কৰিব নোৱাৰে বুলি ইতিমধ্যেই যি শিক্ষা সঞ্চালক মহোদয়ক পত্ৰ প্ৰেৰণ কৰি জনাই দিছে। শিক্ষা এপৰ এই বিসংগতি বিভিন্ন সময়ত ধৰা পৰিছে, যেনে আপোনালোকে নিশ্চয় অৱগত চৰকাৰে যোগান ধৰা যি টেবলেটৰ বিসংগতিৰ বাবে বহু সময়ত বহু ছাৰ বাইদেউসকলে যি এটেণ্ডেঞ্চ দিব নোৱাৰে আৰু এটেণ্ডেঞ্চ নোৱাৰাৰ ফলত তেওঁলোকেও অনুপস্থিত দেখায় শিক্ষা হেতু এপত এটেণ্ডেঞ্চ দিয়াৰ পিছতো বহু সময়ত বহু শিক্ষকক অনুপস্থিত দেখায় আৰু CL ল'লেও তেওঁলোকক CL লোৱাৰ পিছতো তেওঁলোকক অনুপস্থিত দেখায় বা বিভিন্ন সময়ত তেওঁলোকে অফিচ ডিউটি বা অন ডিউটি বা ইলেকশ্যন ডিউটি ল'লেও তেওঁলোকক এবচেণ্ট দেখুৱায়, যাৰ ফলত স্পষ্ট হৈ পৰিছে যে শিক্ষা হেতু এপৰ যি বিসংগতি আৰু এই বিসংগতি সম্পূৰ্ণভাৱে দূৰ নকৰালৈকে শিক্ষা হেতু এপত এটেণ্ডেঞ্চ বাধ্যতামূলক কৰিব নোৱাৰে। আৰু শিক্ষা সঞ্চালকৰ ফালৰ পৰা এখন যি ইতিমধ্যে অৰ্ডাৰ প্ৰকাশ পাইছিলে যে তাত স্পষ্টকৈ লিখা আছিলে যে ইন টাইম আৰু আউট টাইম বাধ্যতামূলকভাৱে দিব লাগিব শিক্ষা হেতু এপত, আৰু যদিহে আপোনালোকে মাহত দুবাৰকৈ দেৰিকৈ 15 মিনিট পলমকৈ যদি এটেণ্ডেঞ্চ দিয়ে যাৰ ফলত আপোনালোকৰ দৰমহাৰ কৰ্তন হ'ব পাৰে বুলি সেই যি অৰ্ডাৰ কপিখনত উল্লেখ আছিলে। তাৰ সকলৰ মাজত তীব্ৰ অসন্তুষ্টি বিৰাজ কৰিছিলে আৰু এই মাজতেই যি শিক্ষক সন্মিলনীয়ে তেওঁলোকৰ যি কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰিছিলে আৰু কাৰ্যনিৰ্বাহ সভা তেওঁলোকে প্ৰস্তাৱ গ্ৰহণ কৰিছিল কেইবাটাও। প্ৰস্তাৱসমূহ কাৰ্যকাৰী কৰিবৰ বাবে সকলো শিক্ষকলৈ তেওঁলোকে অনুৰোধ জনাইছিলে। এইখিনি ছাত্ৰসকল মই আপোনালোকলৈ অন্য এটা বাৰ্তা লৈ আহিছোঁ। তাৰিখে বিশ্বনাথত প্ৰাথমিক শিক্ষক সন্মিলনী অধিৱেশন হৈ যায় আৰু সেই অধিৱেশনতেই যি প্ৰাথমিক শিক্ষক সন্মিলনী আছে, প্ৰাথমিক শিক্ষক সন্মিলনীয়ে হুংকাৰ জনাইছে যে সমস্যা সমাধান নহ'লে আগষ্ট মাহৰ পৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। যিহেতু শিক্ষা হেতু এপৰ যি বিসংগতি, এই বিসংগতিসমূহ যি দূৰ নকৰাকৈ যদি শিক্ষা হেতু এপটো জোৰ জবস্তিভাৱে বলবৎ কৰিব বিচাৰে তেতিয়াহ'লে আগষ্ট মাহৰ পৰা যি শিক্ষক আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি উল্লেখ কৰে। হৈ যোৱা বিশ্বনাথত যি প্ৰাথমিক শিক্ষক সন্মিলনী অধিৱেশন, সেই অধিৱেশনত কেইবাটাও শিক্ষক সংগঠনৰ যি বিষয়ববীয়াসকল উপস্থিত আছিলে আৰু তেওঁলোকৰ সকলোৰে সিদ্ধান্ত মৰ্মে যি আগষ্ট মাহৰ পৰা যদি শিক্ষা হেতু এপৰ যি বিসংগতি আৰু বিসংগতিসমূহ দূৰ নকৰাকৈ যদি জোৰ জবস্তিভাৱে শিক্ষা হেতু এপটো শিক্ষকসকলৰ ওপৰত জাপি দিব বিচাৰে তেতিয়াহ'লে তাৰ পক্ষে শিক্ষক সন্মিলনীয়ে আগষ্ট মাহৰ পৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি তেওঁলোকৰ যি অধিৱেশনত ঘোষণা কৰিছে। ছাত্ৰসকল ভিডিঅ'ত ইমানখিনি আছিলে। এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।